তো অবকলনীয়তাৰ সম্পৰ্কে আমি আলোচনা কৰিম ইয়াৰ ডেফিনেশ্যনটো হৈছে এনেকুৱা এটা বাস্তৱ ফলন fক ইয়াৰ আদি ক্ষেত্ৰত থকা এটা বিন্দু x = c অবকলনীয় বুলি কোৱা হয় যদি l f dash c = r f dash c অৰ্থাৎ left hand derivative = right hand derivative at the point c তো এইটো আমি ফাৰ্স্ট ইয়াৰত আলোচনা কৰিছো তথাপি ইয়াৰ মিনিংটো কি যে l f dash c মানে limit h tends to 0 minus f of c plus h minus fc divided by h আৰু r f dash c right hand derivative মানে limit h tends to 0 plus f of c plus h minus fc divided by h তো ইয়াৰ লগতে আৰু এটা মন কৰিবলগীয়া কথা যে যদি left hand derivative আৰু right hand derivative ৰ ভ্যালু সমান হয় আৰু কিহৰ দুটাৰ ভ্যালু m হয় তেতিয়াহলে আমি কম যে c বিন্দুটোত f ৰ অবকলনীয় স্থিত অৰ্থাৎ f dash c স্থিত আৰু তাৰ মান হৈছে m এতিয়া আমি এটা উদাহৰণ লৈ চাও সাপোজ 0 পইণ্টত আমি fx = মডুলাস x মাপাংক ফলনৰ অবকলনীয়তা চাম অবকলনীয় হয় নে নহয় তো তাৰ কাৰণে প্ৰথমে আমি মডুলাস x মানে জানি লও যে মডুলাস x মানে x হ'ব যদি x > 0 x ৰ ভ্যালু পজিটিভ হয় ইয়াৰ কাৰণে -x পাম যদি x < 0 নেগেটিভ হয় আৰু 0 হ'ব যদি x ৰ ভ্যালু 0 হয় এতিয়া 0 পইণ্টত আমি লেফট হ্যান্ড ডেৰিভেটিভ চাম গতিকে l f dash আমাৰ ডেফিনেশনত আছিল l f dash c তো আমি l f dash c নকও যেটো 0 পইণ্ট চাম l f dash 0 আৰু হুবহু c ৰ ঠাইত আমি 0 পুট কৰি যাম সো আমি পাই যাম limit h tends to 0 minus f of 0 plus h minus f0 divided by h তো আমি ক্যালকুলেশন কৰিলো যে 0 plus h মানে h হয় তো আমি fh লিখিলো এতিয়া আমি ডেফিনেশন চাম যে আমাৰ মডুলাস x মানে x < 0 হলে x < 0 হলে -x হয় যেহেতু h tends to 0 minus মানে 0 তকৈ সৰু গতিকে < 0 ৰ কাৰণে নেগেটিভ এটা আহিব সো fh ৰ কাৰণে আমি -h পুট কৰিম f0 ৰ কাৰণে আমি ফলনটো চাম যে x ৰ ভ্যালু যদি 0 হয় তেতিয়া হলে fx মানে 0 হৈ যায় গতিকে f0 ৰ ভ্যালু 0 হ'ব আৰু এইখিনি ক্যালকুলেশন কৰিলে আমি -1 পাম তো লিমিটিং ভ্যালুটো -1 হ'ল তো আমি লেফট হ্যান্ড ডেরিভেটিভ 0 পইণ্টত -1 পালো এতিয়া আমি রাইট হ্যান্ড ডেরিভেটিভ চাম তো রাইট হ্যান্ড ডেরিভেটিভৰ আছিল h tends to 0 প্লাস হৈ যায় আৰু c plus h minus fc divided by h তো আমি c ৰ ঠাইত 0 পুট কৰিলো আৰু আগৰ নিচিনা পাই গলো fh minus f0 divided by h এবাৰ আমি আকৌ চাম যে মডুলাস ফলনত fx মানে x হয় যদি x > 0 আৰু fx মানে 0 হ'ব যদি x = 0 হয় যেহেতু আমি ফার্স্ট ইয়াৰত আলোচনা কৰিছিলো যে h tends to 0 প্লাস মানে h ৰ ভ্যালু 0 তকৈ ডাঙৰ অৰ্থাৎ গ্ৰেটাৰ দ্যান কন্ডিশনটো আমি ইউজ কৰিম তো fh মানে আমি h লিখিব পাৰিম এবাৰ -h নাহিব আৰু f0 মানে 0 হ'ব তো আমাৰ লিমিটিং ভ্যালুটো হৈ গল 1 তো দেখিলো যে লেফট হ্যান্ড ডেরিভেটিভত হয় -1 আৰু রাইট হ্যান্ড ডেরিভেটিভত হয় +1 তো এই দুটা ভ্যালু একে নহয় গতিকে আমি কম যে এই ফলনটো 0 বিন্দুত স্থিত বা অবকলনীয় নহব 0 বিন্দুত অবকলনীয় নহব তো এইখিনি আমাৰ জাস্ট এটা উদাহৰণৰ সহায়ত আমি চাইছো যে অবকলনীয়তা কেনেকৈ পৰীক্ষা কৰা হয় ধন্যবাদ